Good morning everyone. Mon নতুন এটা ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আপোনালোক নিশ্চয় সকলোৱে ভালেই চাগে। মোৰ বৰ্তমান ইমান ভাল নাছিল, পানী লাগি আছিল, এতিয়া অলপ ভাল পাইছোঁ বাৰু। আজি ভিডিঅ'টো ৰাতিপুৱাই আৰম্ভ কৰিলোঁ কাৰণ বহুত দিন ভিডিঅ' দিব পৰা নাই, গাটো বেয়া লাগি আছিল যে সেইকাৰণে ভিডিঅ' দিয়া নাছিলোঁ। আজি ৰাতিপুৱাই ভিডিঅ'টো আৰম্ভ কৰি দিছোঁ। আজি লগাম বুলি ভাবিছোঁ তাত লগামগৈ আৰু এতিয়া 8টামান বাজিছে নেকি, 9টামান বজাৰ পৰা তাত লগাম আৰু। মই এতিয়া ভাত পানী বনাই মেলি আজৰি হৈ গ'ল সকলোবিলাক কাম কৰি। এতিয়া মই যাম তাত লগাবলৈ। তাত লগোৱা দেখুৱাম বাৰু, সম্পূৰ্ণ দেখুৱাব নোৱাৰিম কাৰণ মই তাঁতত লাগি থাকিব লাগিব যে, যিমানকণ পাৰোঁ সিমানকণ আপোনালোকক দেখুৱাই যাম। ভিডিঅ'টো চাই থাকিব। ঘৰত লগোৱা নাই, খুৰীহঁতৰ ঘৰত লগাইছোঁ। যিহেতু এতিয়া ইমান ৰ'দ দিছে, মই ঘৰলৈ আহিলোঁ মানে এতিয়া খাবলৈ কিবা এটা বনাব লাগিব। তাকে কি বনাওঁ চাই লওঁ, আপোনালোকক দেখুৱাই থাকিম কি বনাওঁ মই। ব'লক তেনেহ'লে এতিয়া মই পুৰি বনাওঁগৈ। বেটা আৰু হাজবেণ্ডে গাড়ী চলাব বোলে, বেটাই কৈছে গাড়ী চলাওঁ বুলি, তাকে সেইখন উলিয়াই নিব চাগে। গাড়ীখন উলিয়াব লৈছে, তাকে দুয়োটাই যাব এতিয়া চলাই মেলি অকণমান মইনাক উঠাই আনিবগৈ। উলিয়াব লৈছে। সকলোবিলাক কাম হৈ গ'ল, এতিয়া আমি খাবলৈ লৈছোঁ। তেনেহ'লে খাই লওঁ আমি। এতিয়া মই ফ্ৰেছ হৈ আহিছোঁ। অথনি তাত লগাৰ প্ৰায় সোনকালেই হ'ল, বেছি দেৰি নালাগিলে। তাতে আমি খাই বৈ আজৰি হৈ আকৌ তাঁতখন ঘৰলৈ আনি বাকী এইবিলাক কাম বন কৰি মেলি আজৰি হৈ গ'লোঁ, সোনকালে হৈ গ'লোঁ। আৰু মই এফালে যাবলগীয়া আছিলে, তালৈও গ'লোঁ। গৈ মেলি আহি ফ্ৰেছ হৈ ভিডিঅ'টো আৰু শেষ কৰি লওঁ বুলি ভাবি ভিডিঅ'টো আৰু বেছি দীঘলীয়া নকৰোঁ, ইমানতে সামৰিছোঁ। যদি ভিডিঅ'টো ভাল লাগিলে ছাবস্ক্ৰাইব কৰি দিব, লাইক কৰি